বানপানী চাবলৈ আহিছোঁ। চাওক না চাৰিওফালে পৰিৱেশ, ইমান পানী ডাঙৰ হৈ আছে। আমি এতিয়া আহিছোঁ 6জন আহিছোঁ। আপোনাৰ কি মজা পৰিৱেশৰ মাজত আছোঁ আমি বে, ইমান বানপানী ডাঙৰ হৈছে। কি ক'ম আৰু, আপোনালোকে চাই থাকক ভিডিঅ'টো। আছোঁ আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাই থাকক ফাৰ্ষ্টৰ পৰা শেষলৈকে স্কিপ নকৰিব ভিডিঅ'টো। আজি এখন ধামাকা হ'বলগীয়া আছে, ক'ত গৈ আছে আপোনালোকে চাই থাকক ফাৰ্ষ্টৰ পৰা। কি অৱস্থা, আমি দলঙৰ ওপৰতে গৈ আছোঁ। ইমান পানী ডাঙৰ হ'ল চাবলৈ, মানে ইয়াত পৰিলে মানে নাহে আৰু ইফালে একদম লৈ যাব। চাওক না কি ডাঙৰ পানী হ'ল, কি ক'ম আৰু। বহুত দিনৰ মূৰত আজি আহিবলৈ, এবছৰ পিছত আজি আহিবলৈ ফুৰিবলৈ আহিলোঁ। এনে ফুৰিবলৈ আহি লগৰ লগত ওলাই আহিলোঁ। চাওক কিমান ডাঙৰ পানী হ'ল, ভাবি চাওক আপোনালোকে। এইকেইদিন মানে পানী পৰি আছে মানে, কি ক'ম আৰু। ইফালে আমাৰ গৈ আছে আগত, এতিয়া আমি পিছত গৈ আছোঁ। সিহঁতে হাঁহি আছে, মই ব্লগ বনাই আছোঁ না। পানী ডাঙৰ হ'ল আজি, কি ক'ম আৰু। বহুত দিনৰ পৰা পানী পৰি আছে, কি ক'ম আৰু। ইফালে আগত আছে, ইফালে চাওক না কি অৱস্থা হ'ল। এতিয়া মানুহখন পালাব লগা হৈছে, ঘৰৰ চাওক ঘৰৰ অৱস্থা মানে চব চেছ। মানুহ ছাগলী যিবোৰ মানে ইমান চব অৱস্থা নাই, কি ক'ম আৰু। চাওক না পানী ডাঙৰ, কি ক'ম আৰু। ইমান পানী ডাঙৰ কেতিয়াও হোৱা নাছিল। এইবছৰ প্ৰথম পানী ডাঙৰ হৈছে আৰু আছে। বাৰিষাতো হোৱাই নাই, চিজনে হোৱা নাই, প্ৰথম হ'ব লাগিব। কি ক'ম আৰু দেয়াৰ এয়াই যি। ইফালে আমাৰ গাঁওখন আৰু ইফালে এইটো পাহাৰ দেখা পাইছে, ইফালে মেঘালয়, মানে আছাম বৰ্ডাৰৰ মাজত আছোঁ আমি ইয়াত। ইফালে মেঘালয়, ইফালে পাহাৰৰ ইফালে মেঘালয়, ইফালে পাহাৰৰ ইফালে কিবা ৰাস্তা, ইফালে আছাম। এতিয়া আমি ফুৰিবলৈ আহিছোঁ, সন্ধিয়া হৈছে, অলপমান পিছতে ঘৰলৈ যাম। কি ক'ম আৰু কি নকওঁ, এনেকুৱা লাগিছে, বহুত মজা লাগিছে। এনেকুৱা আজি পানী পৰিব মই কেতিয়াও ভবা নাছিলোঁ। গোটাই দিনে পানী পৰি আছে, মোটামুটি এসপ্তাহমান হৈছে পানী পৰা। কি ক'ম আৰু, ক'বলৈ ভাষা নাই, বহুত এক্সাইটেড হৈ আছে। আপোনালোকে যদি ভিডিঅ'খন চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ' বনাব লাগিব। আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। আপোনালোকে চাই থাকক ফাৰ্ষ্টৰ পৰা আগলৈকে, চাই থাকক। পৰিৱেশৰ মাজত আছোঁ মই বৰ্তমান। চাওক না এইফালে খেনাখাৰৰ ঘৰ, ৰাজবংশী আৰু এইফালে ৰাভা গাৰো গোটাই মিক্স আছে ইয়াত। কি ক'ম আৰু, কি অৱস্থাত আছে ইহঁতেহে জানে, কি এনেকুৱা অৱস্থা চিটুৱেশ্যনে আছে ইহঁতেহে জানে। না ভালদৰে খাব পাৰিছোঁ, না ভালদৰে শুব পাৰিছোঁ, মানে থাকিব পাৰিছে। আৰু আজি ৰাতি পানী পৰিলে গোটাই মানুহে এইটো পাহাৰলৈকে তাত যাব লাগিব, মানে ওখ ঠাইলৈ যাব লাগিব। এনেকুৱা চিটুৱেশ্যন আছোঁ নেকি, কি ক'ম আৰু। এনেকুৱা পৰিৱেশৰ মাজত আছোঁ না বৰ্তমান। আমাৰ ইফালে পানী ইমান ডাঙৰ নহয় বাৰু, ইফালে সোনকালে হয়। ইফালে মেঘালয়ৰ পৰা আহে আৰু ইফালে জিঞ্জিৰাম নদী আছে, এইটো কিবা দ্বাৰা কয়, আমি জিঞ্জিৰাম নদী বুলি কওঁ। চাওক না কি ক'ম আৰু, আপোনালোকে চাই থাকক। চাওক না কেনেকুৱা পৰিৱেশৰ মাজত আমি আছোঁ। চাওক না ইমান বানপানী ডাঙৰ হৈছে। চাওক না, আহক আমাৰ কি ক'ম আৰু, এনেকুৱা পৰিৱেশৰ মাজত আছোঁ না, কি ক'ম আৰু, ক'বলৈ ভাষা নাই আৰু।
সমাপ্ত হ'বলৈ গৈ আছে আপোনালোকে চুকি খাওঁগে আপোনালোকে কি কোৱা মই ভিডিঅ'খন শেষ হ'বলৈ গৈ আছে আপোনালোকৰ মাজত বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি ভিডিঅ'খন চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'খন কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত কৰি জনাব আৰু ভিডিঅ'খন কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত কৰি জনাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপালে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ নিশ্চয় লাগিব তেনেহ'লে মোৰ আগলৈ আগবাঢ়ি যাব পাৰে আপোনালোকৰ মৰম আশীৰ্বাদটো নিশ্চয় লাগিব আৰু আপোনালোকৰ সহায়টো লাগিবই নিশ্চয় আৰু আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা ভিডিঅ'খন বনালে আপোনালোকৰ ভাল হ'ব আৰু আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে নিশ্চয় চাবলৈ নাপাহৰিব আজি ব্লগখন বানপানীৰ ওপৰত বনালোঁ আপোনালোকে আৰু আগলৈ নতুন নতুন ভিডিঅ' আহি থাকিব আপোনালোকে নিশ্চয় চাব হাই হেল্ল' নমস্কাৰ মই সংগীত আৰু আপোনালোকে চাই সংগীত কে ব্লগ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আপোনালোকে থেংক ইউ হাই 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 হাই